সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি মই এজন ল'ৰাৰ ঘৰলৈ আহিছোঁ। যিজন ল'ৰাৰ ঘৰলৈ আহিছোঁ আপোনালোকক মই দেখাম বাৰু ল'ৰাজন। যিহেতু মই পঢ়ুৱা ল'ৰা আৰু 2 নম্বৰ কথা কি তেওঁৰ দেউতাকো মোৰ বিদ্যালয়তে শিক্ষক কৰিছিল, কিন্তু কাৰণবশতঃ মই আগদিনাখন গুৱাহাটীলৈ গৈছোঁ, পিছদিনাখন তেওঁৰ দেউতাক গৈছে, কিন্তু মই ঘূৰি আহিলোঁ, তেওঁৰ দেউতাক ঘূৰি নাহিলে। তথাপিও মই যিজন ল'ৰাৰ ওচৰলৈ আহিছোঁ বহুত ভাল ল'ৰা, মোৰ একেবাৰে একদম ভাল পোৱা ল'ৰা। তেওঁক মই অকণমান এটা উপহাৰ দিম বুলি আহিছোঁ। আপোনালোকে চাই থাকিব, মই উপহাৰটো দিম। আৰু উপহাৰটো এইকাৰণেই দিম, তেওঁ বৰ্তমান এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, তেওঁ যাতে ভৱিষ্যত কামত আহে সেইকাৰণে মই এটা উপহাৰ দিম বুলি আহিছোঁ। এইটো মোৰ দ্বিতীয়টো উপহাৰ হ'ব, আপোনালোকে চাই থাকিব পাছলৈ। মই কিবা এটা আনিছোঁ গিফ্ট এটা দিবৰ কাৰণে, আৰু মই এজন ল'ৰাক দিম। আপোনালোকে অন্ততঃ ভিডিঅ'টো চাই ক'ব কেনেকুৱা লাগিছে, আৰু আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ ইউটিউবতো আছে, ইউটিউবতো আপোনালোকে চাই চেনেলটো ছাবস্ক্ৰাইব ল'ব। এতিয়া মই ল'ৰাজনক দেখাই দিব বিচাৰিছোঁ। আহা দীপাংকৰ। এইজন ল'ৰা, তেওঁৰ দেউতাকে মোৰ বিদ্যালয়তে শিক্ষকতা কৰিছিলে, কিন্তু কাৰণবশতঃ চাকৰি নহ'লে গুচি গ'ল। গতিকে আজি মই এইজন ল'ৰাক চিনাকি কৰিছোঁ। আপোনালোকে আশীৰ্বাদ দিব, তেওঁ ভৱিষ্যত জীৱন যাতে উজ্জ্বল হয়। আৰু মই তেওঁক সৰুকৈ এটা উপহাৰ দিম বুলি ভাবিছোঁ। এইটো উপহাৰ দীপাংকৰ। আৰু আপোনালোকে চাই থাকিব, মই কি দিছোঁ ইয়াত একো নেদেখাওঁ, নকওঁ, কিন্তু মই তেওঁক এটা উপহাৰ দিছোঁ যাতে ভৱিষ্যত ভাল হ'বৰ কাৰণে। এওঁক যাতে আশীৰ্বাদ দিব যাতে ভৱিষ্যত ভাল হয়। বিশেষ নকওঁ, আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে, কি কথা। এইটো মোৰ দ্বিতীয়টো ভিডিঅ', যাতে মই ছাত্ৰ ছাত্ৰীক এনেকৈ সহায় কৰিব পাৰোঁ। আপোনালোকে আশীৰ্বাদ দিব। ধন্যবাদ। জয় আই অসম।